মুখ্যমন্ত্ৰীৰ সন্তান আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত আবতৰীয়া ধুমুহাৰ তাণ্ডৱ কমলপুৰত তছনছ বহু বাসগৃহ নষ্ট হ'ল মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ কিতাপ পত্ৰ বৰপথাৰ নুমলীগড়ত প্ৰচণ্ড ধুমুহা পৰৱৰ্তী খবৰ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত গেৰুৱাকৰণ ত্ৰিপুৰাত ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে বিজেপিয়ে তুলিচাত হ'ল 25 বছৰীয়া লাল দুৰ্গ অৱশেষত মানিকৰ পৰিৱৰ্তে হীৰাক আদৰিলে ত্ৰিপুৰাবাসীয়ে নাগালেণ্ডত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ হোৱাৰ সম্ভাৱনা এনপিএফৰ আনহাতে মেঘালয়ত এনপিপি আৰু বিজেপিৰ সৈতে স্থানীয় আঞ্চলিক দল মিলি চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰবল হৈছে উত্তৰ পূবৰ তিনি ৰাজ্যত শেহতীয়া হোলী গেৰুৱা ৰঙৰ আবিৰত বুৰ গ'ল উত্তৰ পূবৰ তিনি ৰাজ্য ত্ৰিপুৰা মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনী ফলাফলত অভূতপূৰ্ব উত্থান ভাৰতীয় জনতা পাৰ্টিৰ ত্ৰিপুৰাত বিজেপিৰ ঐতিহাসিক বিজয় ত্ৰিপুৰাত 25 বছৰীয়া লাল দুৰ্গ ধুলিচাত আৰু ত্ৰিপুৰাৰ আকাশে বতাহে এতিয়া গেৰুৱা ৰঙৰ আবিৰ ত্ৰিপুৰাত বিজেপিৰ চলো পাল্টা শ্লোগান প্ৰকৃতাৰ্থত বাস্তৱায়িত হ'ল चलो पलटो ये क्यों हुआ है ये भगवान का ईश्वर का अद्भुत कृपा है সঁচাকৈ পাল্টি অৰ্থাৎ ওলোটা হৈ গ'ল ত্ৰিপুৰাৰ ৰাজনৈতিক ইতিহাস जनता परिवर्तन चाहती थी हमारा चलो पलटाई का नारा को जनता ने स्वीकार किया जनता का आशीर्वाद लेकर हम सरकार बनाएंगे 25 বছৰীয়া বামপন্থীৰ শাসন উফৰাই ত্ৰিপুৰাত বিজেপিৰ ঐতিহাসিক বিজয় চাৰিবাৰৰ মুখ্যমন্ত্ৰী মানিক চৰকাৰে ত্ৰিপুৰাত ৰক্ষা কৰিব নোৱাৰিলে লাল দুৰ্গ লেফট টু ৰাইট বিজয়ৰ বাজিগৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শূন্যৰ পৰা 2/3 সংখ্যাগৰিষ্ঠতালৈ ত্ৰিপুৰাত বিজেপিৰ বৈপ্লৱিক উত্থান মানিকৰ পৰিৱৰ্তে ত্ৰিপুৰাত সঁচাকৈয়ে হীৰাক আদৰিলে ত্ৰিপুৰাবাসীয়ে मालिक नहीं चाहिए मालिक से मुक्ति ले लो अब आपको जरूरत है हीरे আৰু প্ৰথমবাৰৰ বাবে লাল ত্ৰিপুৰাত গেৰুৱা ৰঙৰ চৰকাৰ ये तो गिनीज रिकॉर्ड तोड़ने की बात हुई है हम लोग 25 साल बाद त्रिपुरा आज स्वाधीन हुआ है 25 सालों के जो घा है आज बुझ गए हैं वो घा कहाँ गए 25 बचन में इतना खुशी हो हम लोगों का जीवन যৌবন सब चला गया था নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ত্ৰিপুৰাত প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিব